হেল্ল' গাইজ, তো আজি আকৌ ওলাইছোঁ পূৰা কোট পিন্ধি। ঠাণ্ডা এটামান ঠাণ্ডা দি আছে, ৰ'দ দি আছে কিন্তু ঠাণ্ডাটো বেছি হৈ আছে। যিয়ে নহওক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু মই এঠাইত যাব ওলাইছোঁ আৰু মোৰ লগত যাব মিথুন আহি আছে বৰ্তমান। এইটো সি খোজকাঢ়ি আহি আছে। সি মোটামুটি মই ভাবিছিলোঁ তাক আনিব যাম, সি পিছে আহি আছে আৰু আহি এতিয়া পালে আহি বিন্দাছ। বহুত দিনৰ মূৰত লগ পালোঁ তাক আৰু এতিয়া একেলগে যাম। আৰু বলক তেতিয়াহ'লে আমি গৈ থাকোঁ। হয়, আমি তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া গৈ আছোঁ সেই ঠাইত। আৰু মজাকৈ চাই থাকিব, লাষ্টলৈকে স্কিপ নকৰিব। গৈ আছোঁ, দেখাম ধুনীয়াকৈ, চাই থাকিব। তুমি চিত্ত বৃত্তি আৰু মন্দিৰৰ ভিতৰত সোমালোঁ।
লগ পাইছোঁ আমাৰ পুৰোহিত অৰ্থাৎ প্ৰভুক লগ পাইছোঁ। তেওঁক সুধিম তাৰপিছত মানে কি ইয়াৰে মন্দিৰটো মই যে আহিছোঁ প্ৰথম আহিছোঁ, হয়তো বহুতে আহিছে কিন্তু মইতো বৈশিষ্ট্যটো নাজানো, গতিকে এওঁৰ পৰা জানিম আৰু আপোনালোকে চাই আছে ভিডিঅ'টো, জানি লওক এওঁৰ মুখৰ পৰা। হয়, অলপ বৈশিষ্ট্যৰ বিষয়ে কৈ দিব আপুনি। ইয়াৰ মন্দিৰৰ বিষয়ে এনে বুৰঞ্জীমূলক কিবা বুৰঞ্জীমূলক মানে ধৰ মন্দিৰটো এতিয়া কেনেকুৱা কি আমিতো একো গম পোৱা নাই, ধৰ ইতিহাস কেনেকুৱা কি এইবিলাক। ইয়াৰ ইতিহাস হিচাপে হয়তো আমাৰ বুৰঞ্জী আৰম্ভ হৈছে আহোম ৰজাৰ দিনৰ পৰা, আৰু আমাৰ এই মন্দিৰটোৰ তেনেকুৱাকৈ ইতিহাস লিপিবদ্ধভাৱে তেনেকুৱা সবিশেষ নাই। হয়তো অসম বুৰঞ্জীত আমাৰ তাম্ৰেশ্বৰ দেৱালয়ৰ বিষয়ে অকণমান এটা টোকা এটা আছে, গতিকে টোকা এটা থাকিলে এই মন্দিৰটো আৰু গৌৰীনাথ সিংহ ৰজাৰ দিনত সংৰক্ষণৰ কাৰণে ইয়াতে 240 পুৰা মাটি দি পেলাই দলৈ স্থাপন কৰিছিল। গতিকে এই মন্দিৰটো আহোম ৰজাৰ দিনত নিৰ্মাণ হোৱা মন্দিৰ নহয়, আৰু এই মন্দিৰটো আহোম ৰজাৰ দিনৰ আগৰ মন্দিৰ। গতিকে আগৰ মন্দিৰ হ'লে সম্ভৱতঃ আমিও থিৰাংকৈ নাজানো, যিহেতু ইয়াৰে ইতিহাস আমিও তেনেকৈ পোৱা নাই। এই মন্দিৰটোৰ সম্ভৱতঃ 8ম 9ম শতিকাৰ সময়ৰ যিটো পাল বংশ আছিল, আৰু সেই পাল বংশৰ সময়ত এই মন্দিৰটো নিৰ্মাণ হৈছিল, আৰু হয়তো ইয়াৰ এই নিৰ্মাণৰ অৱস্থাত সম্পূৰ্ণ মন্দিৰেই আছিল। আৰু ইয়াত তাৰপিছত হয়তো বিভিন্ন কোনোবাই কয় কালা পাহাৰৰ দিনত ভাঙিছে, কোনোবাই কয় বৰ ভূমিকম্পত ভাঙিছে, হয়তো ভাঙি আমাৰ ইয়াতে যিখিনি ধৰক আপোনালোকে ভিডিঅ' যোগে হয়তো নিশ্চয় দেখিবলৈ পাব, ইয়াত বিভিন্ন শিলৰ টুকুৰা আছে, আৰু শিলৰ টুকুৰা থকা একদম মদন কামদেৱ সদৃশ আৰু। হয়, গতিকে শিলৰ টুকুৰা আছে, আৰু শিলৰ টুকুৰাবোৰ যিহেতু ভগ্ন অৱস্থাতেই আছে। আমাৰ ভিতৰৰ পাৰ্বতীৰ যিটো সেইটো এটা ভগ্ন অৱস্থাত আছে, বা গণেশ বা শ্ৰী বিষ্ণু তেনেকৈ গোটেইখিনি প্ৰায় ভগ্ন অৱস্থাত আছে। গতিকে ভগ্ন অৱস্থাত থকা হিচাপত নিশ্চয় তেনেকুৱা ধুমুহাত এইটো ভাঙিছিল, আৰু ভঙাৰ পিছত 1959 চনত এই মন্দিৰটো প্ৰত্নতত্ত্ব বিভাগৰ অধীনলৈ আনে, আৰু প্ৰত্নতত্ত্ব বিভাগৰ অধীনত অনাৰ পিছত তেওঁলোকে এই শিলবোৰ আৰু এই ঠাইখিনি সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে প্ৰত্নতত্ত্ব বিভাগৰ যিহেতু গোটেইখিনি খনন কাৰ্য চলাবলৈ তেওঁলোকৰ বাকী আছে, আৰু তেওঁলোকে গোটেইখিনিত খনন কাৰ্য চলোৱা নাই, আৰু সেইকাৰণে ইয়াতে মন্দিৰ হিচাপে সম্পূৰ্ণভাৱে সমিতিয়ে ইয়াত মন্দিৰ বনাব পৰা নাই, আৰু এনেই মন্দিৰ হিচাপে চালি বা নামঘৰ তেনেকুৱাকৈ অকণমান এনেকৈ বনাই থৈ দিছে। ঠিক আছে বন্ধুসকল, গম পালে, আমাক প্ৰভুৱে ধুনীয়াকৈ কৈ দিলে। যিয়ে নহওক ব'লক এতিয়া